আছে জুবিন দা যতীন দাই প্ৰমোশ্যন কৰিলে, কিন্তু আমাৰ ক্ষেত্ৰত কথাটো অকণমান বেলেগ হৈ যায়। একেবাৰে নতুন নতুন মানুহ আমি, গতিকে আপোনালোকৰ আশীৰ্বাদেই আমাৰ সাৰথি। সাধাৰণতে শুনি থকা এটা খুব ডাঙৰ অভিযোগ আছে যে অসমীয়া চিনেমাত এক্ট্ৰেছে সদায় চাদৰ মেখেলা পিন্ধি কাষত কলহটো লৈ পুখুৰীৰ পৰা পানী আনিবলৈ কিয় যায়? এইবাৰ কিন্তু মই চাদৰ মেখেলা পিন্ধি কাষত কলহটো লৈ পুখুৰীৰ পৰা পানী আনিবলৈ যোৱা নাই। মই কি কৰিবলৈ গৈছোঁ সিদ্ধাৰ্থ দাক কৈ দিয়ক। অমৃতা আচলতে খুব এইটো মানে বলিষ্ঠ এটা চৰিত্ৰ। শ্বুটিঙত যিমানখিনিতো দেখিছোঁৱেই, বাকী অলপ চাইছোঁ, তাই খুব বলিষ্ঠ এটা চৰিত্ৰ। এইটো আপোনালোকৰ আগত দাঙি ধৰিব, যিটো চাই সঁচাকৈ খুব ভাল পাব। খুব সুন্দৰ ফাইট কৰিছে, খুব সুন্দৰ ইম'শ্যন। ড্ৰামাটো কিন্তু সঁচাকৈ খুব বলিষ্ঠ ড্ৰামা এটা। খালি চিনেমাখনৰ লগত মোৰহে এটা বিশেষভাৱে বেলেগ কথা জড়িত। মোৰ এটা বেলেগ কথা জড়িত হৈ গ'ল যে মই, আপোনালোকে জানে, ডেংগু মহৰ পৰা সাৱধান বুলি এটা এড কৰিছিলোঁ মই, সকলো ৰাইজক সজাগতা আনিবলৈ, যে ডেংগু মহৰ পৰা সাৱধান। এই মহবিলাক ইমান ফটুৱা, সেয়া মহে কামুৰি মোৰ নিজৰে ডেংগু হ'ল। মই ডেংগু এডভাৰটাইজি সজাগতা আনিলোঁ, মোৰে ডেংগু হ'ল। চিনেমাখনৰ অকণমান শেষৰ কিবা অকণমান অংশ এটা মই কৰিব নোৱাৰিলোঁ, সেইটো থাকি গ'ল খালি। কিন্তু চিনেমাখন চাই আপোনালোকে মানে যদি আমাক বিশ্বাস কৰে, মোক বিশ্বাস কৰে, আমি অভিনয়ৰ লগত জড়িত মানুহ, তেতিয়াহ'লে মই জানো আপোনালোকে খুব ভাল পাব। খুব ভাল পাব এইকাৰণে, কাৰণ আমি যেনেকৈ বিচাৰোঁ কাহিনী এটা, তেনেকৈ কাহিনী এটা তাত সফলভাৱে আছে। আশা কৰোঁ আপোনালোকে চাব আৰু আমাৰ এই সৰু শিল্পীখিনিক, কণ শিল্পীখিনিক আগুৱাই নি আছে। বহুত ধন্যবাদ। এই কণ শিল্পীসকলে লগ লাগি আপোনালোকক যিখন চিনেমা আমি আগবঢ়াই দিবলৈ গৈ আছোঁ, চিনেমাখনৰ নামটো মই এবাৰ গোটেই ৰাইজৰ পৰা শুনিব বিচাৰিছোঁ। চিনেমাৰ নামটো প্ৰতিঘাত। কি নাম? এই ইমান অকণমান সিদ্ধাৰ্থ দাই হৰি ওৰ নাম ইয়াতকৈ ডাঙৰকৈ কয়। কিয় বেছিকৈ ক'ব চিঞৰিবলৈ কৈছোঁ জানানে? কাৰণ সাধাৰণতে মই মোৰ নিজৰ জীৱনত নিজকে কেতিয়াও এটা ল'ৰাতকৈ কম বুলি ভবা নাই। মোক জন্মৰ দিনৰ পৰা মোৰ মা দেউতাই কেতিয়াও এটা ল'ৰাতকৈ কম বুলি ভাবিবলৈ শিকোৱা নাই। আৰু সেইকাৰণে চিনেমাখনত এনেকুৱা এটা চৰিত্ৰ যেতিয়া পাইছিলোঁ, প্ৰায় 20টামান ল'ৰাক একেলগে পিটিবলৈ পাইছিলোঁ। খুব পিটিলোঁ, 20টামান ল'ৰাক দৌৰাই পিটিছোঁ। আৰু সেই 20টামান ল'ৰাক পিটাৰ পাছত মই যদি ইয়াত প্ৰতিঘাত বুলি কওঁ, এই ছোৱালীখিনি যে প্ৰতিঘাত বুলি ক'লে কেনেকৈ হ'ব? কি নাম চিনেমাখনৰ? নাই এবাৰ মোৰ লগত এবাৰ কওকচোন। মান সন্মানৰ কথা আহি গ'ল কিন্তু দেই। মই লাজ পাম এতিয়া। আৰু হৰিটো চিঞৰিছে বুলি কৈছে, চবেই এবাৰ অন্তৰে কওক প্ৰতিঘাত। অকণমান এইফালে নকয় নেকি? নাচায় নেকি? চাবতো চাব চবেই চাব। চিনেমাখনত মোৰ এনি টাইম সংগী হৈছে এখন বুলেট। জীৱনত কেতিয়াও বাইক চলাই পোৱা নাছিলোঁ। বুলেটখন প্ৰথম চলাবলৈ লৈ পেলাই দিলোঁ, হেণ্ডেলডাল বেকা হৈ গ'ল। তাৰপিছত মালিকে মোক বুলেট নিদিয়ে। মই এনেকুৱা কাম কৰিছোঁ যে বুলেটৰ চাবিটো চুৰ কৰি নি পেলাই গোটেই মাহটো বুলেটখন মোৰ লগত ৰাখি থৈ দিলোঁ। আৰু তাৰপাছৰ পৰা সেই বুলেটতে ঘূৰি থাকিলে গোটেই মাহটো। মোৰ গাড়ী ক'ত গ'ল মই গমেই নাপালোঁ। এই চিনেমাখনত মোৰ এটা ডাইলগ আছে, এই ডাইলগটো প্ৰত্যেকজনী ছোৱালীয়ে মনত ৰখাটো মই বিচাৰোঁ। ডাইলগটো কৈ দিওঁ নেকি? কওঁ নে নকওঁ? ইমান মানুহ আছে, ইমান অকণমানিকৈ মানে মই অকলে বেছিকৈ চিঞৰি আছোঁ। কওঁ, যেতিয়া আমাৰ সিদ্ধাৰ্থ দাই যে বেহৰবাৰী আউটপোষ্টত বৰ যেনিয়ে তেনিয়ে ছোৱালীৰ ফালে চকু দি নাথাকে ন, মণি বাইদেউ থকাৰ পাছতো থাকে নাথাকে? থাকে। যেতিয়া এনেকুৱা মানুহে ছোৱালীলৈ বেছিকৈ চায়, তেতিয়া প্ৰতিঘাতৰ চৰিত্ৰটোৱে কয়, মোৰ পৰা যদি বাচি থাকিবলৈ মন আছে, তেনেহ'লে মোৰ পৰা 5 ফুট দূৰত থাকিবি। কিয় জানেনে? এই আছা 5 ফুট দূৰত কিয় জানেনে? মোৰ হাইটটো যেনে তেনে 5 ফুটটো, তো মানে কিকটো মাৰিলে 5 ফুটলৈকে যাব আৰু। গতিকে 360 যেতিয়া কিকটো ঘূৰি যাব, 5 ফুটৰ দূৰত থাকিলে ভাল, নহ'লে সিদ্ধাৰ্থদাৰ ভাষাত বুঢ়াকালত হাঁহিবলৈ দাঁত এটাও নাথাকিব। গতিকে মোৰ পৰা যদি বাচি থাকিবলৈ মন আছে, মোৰ পৰা 5 ফুট দূৰত থাকিবি। মোৰ এটা ডাইলগ আছে, তাতে আকৌ মই পুলিচে কৰিছোঁ।